আপুনি কেতিয়াবা ৰাতি 2 বজাৰ পিছত ব্ৰিজ পাৰ হৈছে নেকি? যদি হৈছে তেন্তে এইটো কথা মনত ৰাখিব। কোনোবাই যদি ৰাস্তাৰ মাজত থিয় হৈ আপোনাক হাত দি গাড়ী ৰখাবলৈ কয়, গাড়ীখন নৰখাব, কাৰণ সকলো মানুহ নহয়। এই ঘটনাটো গুৱাহাটীত ৰবি নামৰ এজন কেব ড্ৰাইভাৰৰ লগত হৈছিল। ৰবি সাধাৰণতে ৰাতিৰে কাম কৰা ল'ৰা, কিন্তু সেই ৰাতিটো তেওঁৰ বাবে একেবাৰে বেলেগ আছিল। ৰাতি প্ৰায় 2টা। শৰাইঘাট ব্ৰিজৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধোৱা ধোৱা কুঁৱলী। ৰাস্তাখন একেবাৰে খালী। গাড়ীখন লাহে লাহে গৈ আছিল। ঠিক তেতিয়াই তেওঁ দেখিলে ব্ৰিজৰ মাজত এগৰাকী মহিলা বগা মেখেলা চাদৰ পিন্ধি চুপচাপ থিয় হৈ আছে। ৰবিয়ে প্ৰথমে ভাবিলে উপেক্ষা কৰি আগবাঢ়ি যাওঁ, কিন্তু গাড়ীৰ আইনাত চাই তেওঁ দেখিলে মহিলাজনী এতিয়াও গাড়ীখনৰ পিছত, কিন্তু তেওঁ গাড়ীখন ৰখোৱা নাছিল। তেওঁৰ হৃদয়টো দ্ৰুতগতিত ধপ ধপ কৰিবলৈ ধৰিলে, কিন্তু কিবা এটা অদ্ভুত অনুভৱে তেওঁৰ গাড়ীখন ৰখাই দিলে। মহিলাজনী লাহে লাহে আহি গাড়ীৰ পিছৰ চিটত বহিল। কোনো শব্দ নাই। ৰবিয়ে সাৱধানেৰে সুধিলে, বাইদেউ, আপুনি ক'ত যাব? কোনো উত্তৰ নাহিল। তেওঁ আইনাত চাই আৰু তেওঁৰ গা শিয়ৰি উঠিল। পিছৰ চিটটো খালী, কিন্তু দুৱাৰখন বন্ধই আছিল। হঠাতে তেওঁৰ কাণৰ ওচৰত এটা মৃদু মাত, মই ইয়াত নামিম। ৰবিয়ে তৎক্ষণাত ঘূৰি চাই আৰু দেখিলে মহিলাজনী তেওঁৰ ওচৰতেই বহি আছে। তেওঁৰ মুখখন স্বাভাৱিক নাছিল, চকুবোৰ একেবাৰে খালী। পিছদিনা পুৱা পুলিচে ৰবিৰ গাড়ীখন ব্ৰিজৰ মাজত বিচাৰি পালে। ইঞ্জিন বন্ধ, দুৱাৰ লক, কিন্তু ৰবি কেতিয়াও পোৱা নগ'ল। আজিও বহু ড্ৰাইভাৰে কয়, ৰাতি 2 বজাৰ পিছত শৰাইঘাট ব্ৰিজত এগৰাকী মহিলা লিফ্ট বিচাৰে। আপুনি যদি দেখা পায়, গাড়ীখন ৰখাব নেকি?